নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। আজি মই অসমীয়া ব্যাকৰণৰ বিসৰ্গ সন্ধিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে চাবা, ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেতিয়া মই আকৌ তোমালোকৰ মাজলৈ আহিব পাৰিম। আৰম্ভ কৰোঁ, চাবা। স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ যি সন্ধি বা মিলন তাকে বিসৰ্গ সন্ধি বুলি কোৱা হয়। স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ সন্ধি হ'লে বা মিলন হ'লে তাক বিসৰ্গ সন্ধি বোলে। এতিয়া আমি আগতে আলোচনা কৰি অহাৰ দৰে স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিৰ দৰে বিসৰ্গ সন্ধিৰো কিছুমান নিয়ম আছে। এতিয়া নিয়মসমূহ চাবা। 1 নম্বৰ, প্ৰথম চ বা দ্বিতীয় চ পাছত থাকিলে বিসৰ্গৰ ঠাইত তালিব্য স হয়। উদাহৰণ চাবা, যেনে নি যোগ ছয় নিশ্চয়। এই বিসৰ্গটোৰ পিছত প্ৰথম চ আছে, সেইকাৰণে কি হ'ব, বিসৰ্গটোৰ ঠাইত কি হ'ব, তালিব্য স এটাৰ আগম ঘটিব। নি যোগ ছয় নিশ্চয়। দুহ যোগ চৰিত্ৰ, ইয়াৰ প্ৰথম চ আছে, সেইকাৰণে তালিব্য সৰ আগম হৈছে দুশ্চৰিত্ৰ। বিসৰ্গ মৰি তালিব্য স এটাৰ আগম হয়। ঠিক তেনেদৰে শিৰ যোগ ছেদ শিৰচ্ছেদ। এই বিসৰ্গৰ ঠাইত দ্বিতীয় চ আছে, পিছত বিসৰ্গৰ পিছত দ্বিতীয় চ আছে, গতিকে তালিব্য স এটাৰ আগম ঘটি বিসৰ্গ নোহোৱা হয়, লোপ পায়। বুজি পাইছা? এতিয়া 2 নম্বৰলৈ আহা। মূৰ্ধন্যত ত বা মূৰ্ধন্যত থ পাছত থাকিলে অৰ্থাৎ কাৰ পাছত থাকিলে, বিসৰ্গৰ পাছত থাকিলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য স হয়। যেনে ধনু যোগ টংকাৰ ধনুষ্টংকাৰ। এই মূৰ্ধন্যত ত আছে বিসৰ্গৰ পিছত, সেইটো বিসৰ্গটো নোহোৱা হৈ মূৰ্ধন্য স এটাৰ আগম ঘটে বা আহে। তাৰপিছত কি হয়, এইটো সন্ধি বা মিলন হয়, ধনুষ্টংকাৰ হৈ গ'ল। ধনু যোগ টংকাৰ ধনুষ্টংকাৰ। নিহ যোগ থুৰ, ইয়াৰ মূৰ্ধন্যত থ আছে বিসৰ্গৰ পিছত, সেইকাৰণে মূৰ্ধন্য স এটাৰ আগম ঘটি বিসৰ্গ লোপ পায়। নিহ যোগ থুৰ নিষ্ঠুৰ। 3 নম্বৰলৈ আহা। দন্তীয় ত বা দন্তীয় থ থাকিলে বিসৰ্গৰ ঠাইত দন্তীয় স হয়। আমি আগৰটোত পালোঁ, মূৰ্ধন্যত ত বা মূৰ্ধন্যত থ থাকিলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য স হয়। ইয়াতে দন্তীয় ত বা দন্তীয় থ থাকিলে বিসৰ্গৰ ঠাইত দন্তীয় স হয়। দু যোগ তৰ, এই দন্তীয় ত আছে, গতিকে এইটো কি হ'ব, বিসৰ্গৰ ঠাইত দন্তীয় স এটা আহিব, ইয়াতে আগম ঘটিব দুষ্টৰ। নি যোগ তাৰ নিস্তাৰ, ইয়াৰ বিসৰ্গৰ পিছত দন্তীয় ত আছে, এতিয়া দন্তীয় স আহিল। মন যোগ থ, দন্তীয় থ আছে বিসৰ্গৰ পিছত, দন্তীয় স আহিল মনস্থ। এই যুক্তাক্ষৰটোত দন্তীয় স আৰু দন্তীয় থ যুক্ত হৈ আছে। ঠিক তেনেদৰে ইত যোগ তত ইতস্তত হৈছে। এবাৰ 4 নম্বৰলৈ আহা। বিসৰ্গৰ পাছত ক খ প ফ থাকিলে অ আৰু আৰ পাছত থকা বিসৰ্গৰ ঠাইত দন্তীয় স আৰু অ আৰ বাহিৰে আন স্বৰবৰ্ণৰ পাছত থাকিলে বিসৰ্গৰ ঠাইত মূৰ্ধন্য স হয়। উদাহৰণ চালে বুজি পাবা। পুৰ যোগ কাৰ পুৰস্কাৰ। নম যোগ কাৰ নমস্কাৰ। মন যোগ কামনা মনস্কামনা। এইখিনিলৈকে এটা নিয়ম হ'ল কি, বিসৰ্গৰ পিছত ক খ প ফ থাকিলে আৰু যদি বিসৰ্গটো অসবৰ্ণ থাকে, অৰ্থাৎ এইটো পুৰহ এটা আহিছে, ইয়াতে আছে, গতিকে ইয়াৰ পিছত ক আছে, এইটো দন্তীয় স আহিব। নম আছে, নম বা আ থাকিব লাগিব, আছে আৰু তাৰে পিছত ক আছে, এইটো দন্তীয় স আহিব। ইয়াতো মন তাৰপিছত ক আছে, দন্তীয় স আহিছে মনস্কামনা। কিন্তু আন আৰ বাহিৰে আন স্বৰবৰ্ণ হ'লে, ইয়াতে দুহ আছে, দুহ যোগ কৰ, এই বিসৰ্গটো ইয়াতে আন স্বৰবৰ্ণ আছে, নাই, আছে, ইয়াতে আন স্বৰবৰ্ণ, সেই তাৰে পিছত ক আছে। এই আন স্বৰবৰ্ণ আৰ বাহিৰে আন স্বৰবৰ্ণ থকাৰ কাৰণে ইয়াতে দন্তীয় স নহয় মূৰ্ধন্য স আহিল। দুষ্কৰটোত মূৰ্ধন্য শইকেস্ক আহিল, মূৰ্ধন্য স এটাৰ আগম ঘটিল। তাৰপিছত নি যোগ পাপ, ইয়াতো আৰ বাহিৰে আন স্বৰবৰ্ণ ই আছে, গতিকে ইয়াতো মূৰ্ধন্য স এটাহে আগম ঘটিব। নি যোগ পাপ নিষ্পাপ, দন্তীয় স নহয়। আবিহ যোগ কাৰ, ইয়াতো আন স্বৰবৰ্ণ আছে, আৰ বাহিৰে আন স্বৰবৰ্ণ ই আছে, গতিকে ইয়াতো কি হ'ব, মূৰ্ধন্য স এটাৰ আগম ঘটিব। আৱিষ্কাৰটো দন্তীয় স নহ'ব, মূৰ্ধন্য শইকেস্ক। আবিহ যোগ কাৰ আৱিষ্কাৰ।
বুজি পাইছা এতিয়া আমি 5 নম্বৰলৈ আহোঁ 5 নম্বৰটো চাবা স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বা পঞ্চম বৰ্ণ বা জ ৰ ল ৱ জ অৰ্থাৎ 29 জ ৰ ল ৱ পাছত থাকিলে কাৰ পাছত থাকিলে বিসৰ্গৰ পাছত থাকিলে অ আৰ বাহিৰে আন স্বৰবৰ্ণৰ পাছৰ বিসৰ্গ মৰি ৰ হয় অ আৰ বাহিৰে এতিয়া উদাহৰণটো চালে বুজি পাবা নি যোগ আকাৰ ইয়াত অ আৰ বাহিৰে ইয়াত নিটো অ আ নাই ই আছে ই নি এই বিসৰ্গটো আমাৰ নি ই চৰান্ত হৈ আছে ই গতিকে নি যোগ আকাৰ এই বিসৰ্গটো কি হৈ যায় অ আৰ বাহিৰে আন স্বৰৰ পিছত বিসৰ্গ থাকিলে এইটো কি হৈ যায় ৰলৈ পৰিৱৰ্তন হয় বিসৰ্গ মৰি ৰ হয় এই ৰটো আগম নি যোগ আকাৰ নিৰাকাৰ ঠিক তেনেদৰে আশী যোগ বাদ আশী যোগ বাদ আশীটোৰ এই মানে দীৰ্ঘই চৰান্ত হৈ আছে নহয় এইটো সেইকাৰণে অ আৰ বাহিৰে আন স্বৰ হৈছে এইটো এই বিসৰ্গটো ৰলৈ পৰিৱৰ্তন হয় আশীৰ বাদ হ'ল এই ৰটো ইয়াতে ৰেফ হৈছে দু যোগ অৱস্থা দুৰৱস্থা এই বিসৰ্গটো ৰলৈ পৰিৱৰ্তন হৈছে এইটো উ আছে উ চৰান্ত হৈ আছে অ আৰ বাহিৰে আন স্বৰ ইয়াতো অ আৰ বাহিৰে আন স্বৰ দু ইয়াতো অ আৰ বাহিৰে আন স্বৰ দু উ চৰান্ত হৈ আছে গতিকে ইয়াৰ পিছৰ বিসৰ্গকেইটা ৰলৈ পৰিৱৰ্তন হ'ব দু যোগ অৱস্থা দুৰৱস্থা দু যোগ নীতি দুৰ্নীতি এই ৰেফটো ৰটো ৰেফলৈ পৰিৱৰ্তন হৈছে দু যোগ ঘৰ দুৰ্ঘৰ তাৰপিছত পিছৰ আৰু এটা কথা কৈছিলোঁ কি যে বিসৰ্গৰ পিছত তৃতীয় চতুৰ্থ পঞ্চম বৰ্ণ আমি জানিম এইটো স্বৰবৰ্ণ থাকিব পাৰে স্বৰবৰ্ণ আছে ইয়াতে এইটো প ফ ব তৃতীয় বৰ্গৰ তৃতীয় বৰ্ণ প বৰ্গৰ তৃতীয় বৰ্ণ আছে ইয়াতে স্বৰবৰ্ণ আছে তাৰপিছত দন্তীয় ত বৰ্গৰ এইটো পঞ্চম বৰ্ণ আছে আৰু এইটো হ'ল আমাৰ ক খ গ ঘ এইটো চতুৰ্থ বৰ্ণ ক বৰ্গৰ চতুৰ্থ বৰ্ণ আছে গতিকে এই গোটেইকেইটা মিলি গৈছে এনেদৰে হ'লে বিসৰ্গটো ৰলৈ পৰিৱৰ্তন হয় বুজিছে 6 নম্বৰটো চাবা অৰ লগত থকা বিসৰ্গৰ পাছত বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা জ ৰ ল হ থাকিলে আগৰ বিসৰ্গৰ ঠাইত অ হয় এতিয়া অৰ লগত থকা বিসৰ্গৰ পাছত বৰ্গৰ অৰ লগত থকা এই গোটেইকেইটা অচৰান্ত হৈছে অ মন মন তপ অধ মন এই অচৰান্ত এই অ হৈ আছে এই বিসৰ্গটো অৰ পাছত আছে বিসৰ্গ তাৰপিছত যদি থাকে বৰ্গৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ অথবা জ ৰ ল হ থাকিব পাৰে ইয়াতে 29 জ আছে বিসৰ্গৰ পিছত এইটো বিসৰ্গটো মৰি কি হ'ব ওকাৰলৈ পৰিৱৰ্তন হ'ব মন যোগ যোগ মনোযোগ মন যোগ ৰম ইয়াতে বিসৰ্গৰ পিছত ৰ আছে এই নিয়মটো মতে ৰ আছে গতিকে বিসৰ্গ মৰি ইয়াতে ওকাৰ আহি যাব ও হ'ব মনোৰম মন যোগ হৰ হ আছে বিসৰ্গৰ পিছত হ আছে বিসৰ্গ মৰি ওকাৰলৈ পৰিৱৰ্তন হ'ব ওলৈ পৰিৱৰ্তন হ'ব মন যোগ হৰ মনোহৰ তপ যোগ বন ইয়াতে কি আছে বৰ্গৰ প ফ ব তৃতীয় বৰ্ণ আছে প ফ ব বৰ্গৰ তৃতীয় বৰ্ণ আছে আৰু বিসৰ্গৰ পিছত বৰ্গৰ তৃতীয় বৰ্ণ আছে গতিকে এইটো বিসৰ্গ মৰি ওকাৰলৈ পৰিৱৰ্তন হ'ব ওলৈ তপ যোগ বন তপোবন অধ যোগ গতি ক খ গ ইয়াতে তৃতীয় বৰ্ণ বৰ্গৰ তৃতীয় বৰ্ণ আছে গতিকে এইটো বিসৰ্গ মৰি ওলৈ পৰিৱৰ্তন হ'ব ওকাৰলৈ অধোগতি অধ যোগ গতি অধোগতি মন যোগ মত প ফ ব ভ ম এইটো পঞ্চম বৰ্ণ বৰ্গৰ প বৰ্গৰ পঞ্চম বৰ্ণ আছে গতিকে এই বিসৰ্গটোৰ ঠাইত এইটো বিসৰ্গৰ পিছত বৰ্গৰ পঞ্চম বৰ্ণ আছে গতিকে অচৰান্ত হৈ আছে এইটো বিসৰ্গ মৰি কি হ'ব ওলৈ পৰিৱৰ্তন হ'ব ওৰ বা ওকাৰলৈ পৰিব মন যোগ মত মনোমত আদি এতিয়া ভালদৰে চালে তোমালোকে মন দিলে বুজি পাবা এবাৰ 7 নম্বৰলৈ আহা ৰৰ পাছত থাকিলে বিসৰ্গ লোপ পায় আৰু তাৰ আগৰ হ্ৰস্বস্বৰ দীৰ্ঘ হয় ৰৰ পাছত থাকিলে ৰৰ পাছত নহয় ৰ পাছত থাকিলে তাৰমানে বিসৰ্গৰ পাছত যদি ৰ থাকে আৰু আগৰ এইটো মানে হস্যই থাকে
হস্যস্বৰ থাকে এইটো হস্যস্বৰ হস্যই হৈ আছে এইটো হস্যইকাৰ নি নট হস্যিকাৰে নি নট মানে হস্য হৈ আছে স্বৰকেইটা তাৰপিছত বিসৰ্গ আছে আৰু বিসৰ্গৰ পিছত ৰ আছে তেতিয়াহ'লে কি হয় এইটো বিসৰ্গটো লোপ পায় আৰু আগৰ হ্ৰস্বস্বৰটো দীৰ্ঘস্বৰলৈ পৰিৱৰ্তন হয় নি যোগ ৰস নিৰস এইটো আমি হস্যইকাৰ লিখিব নোৱাৰোঁ দীৰ্ঘইকাৰ লিখিব লাগিব স্বৰটো দীৰ্ঘস্বৰলৈ পৰিৱৰ্তন হয় আৰু বিসৰ্গটো লোপ পায় বা নোহোৱা হয় নি যোগ ৰস নিৰস নি যোগ ৰৱ নিৰৱ নি যোগ ৰোগ নিৰোগ এয়া দীৰ্ঘস্বৰলৈ পৰিৱৰ্তন হৈছে আৰু বিসৰ্গ লোপ পাইছে কাৰণ বিসৰ্গৰ পিছত ৰ আছে এই নিয়মটোত 8 নম্বৰটো চাবা অৰ লগত থকা বিসৰ্গৰ পাছত অভিন্ন অন্য স্বৰবৰ্ণ থাকিলে মাত্ৰ বিসৰ্গ লোপ হৈ সন্ধি হয় একো পৰিৱৰ্তন নহয় অৰ লগত থকা বিসৰ্গৰ পিছত যদি অভিন্ন মানে আত বাহিৰে আন স্বৰবৰ্ণ থাকিলে মাত্ৰ বিসৰ্গটো লোপ হৈ দুইটা মিলি যায় বা সন্ধি হয় যেনে অট যোগ এব অতএব কোনো পৰিৱৰ্তন হোৱা নাই মাত্ৰ বিসৰ্গটো লোপ হৈ দুইটা লগ লাগি গৈছে বা মিলি গৈছে বা সন্ধি হৈছে এইকেইটা হ'ল বিসৰ্গ সন্ধিৰ নিয়ম আজিলৈ এইখিনিয়ে ধন্যবাদ